তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল SD ব্লগ। তো গাইজ আজি মই গৈ আছোঁ গংগা যমুনা ৰিজৰ্ট। আজি হৈছে 15 আগষ্ট। তো আজি নাইট খেলা হ'ব, তো আপোনালোকক দেখাম। আৰু গাইজ এইটো হৈছে আমাৰ মৃদুল্লা। এয়া মুকালমত কাপোৰৰ দোকান আছে, এক্টৰ হৈছে পূৰা একদম। সকলোৱে আহিব, ইয়াত চশমা তচমা পোৱা যায়, ইয়াত ধুনীয়া ধুনীয়া কাপোৰ আহে। তো আহিব আৰু। তো ফাইনেলি গাইজ মই গংগা যমুনা ৰিজৰ্ট পাই গ'লোঁ। গাইজ মই গংগা যমুনা ৰিজৰ্টত অহাৰ কাৰণ এটাই, মোৰ মানে ফটোশ্বুট কৰোঁ, মানে ফটোশ্বুট কৰিবলৈ মোক মাতিছে, তো সেইবাবে আহিছোঁ। আজি বহুত গৰম গাইজ। তো গাইজ এতিয়া মই পালোঁ মুকালমুৱাৰ এয়া ব্ৰহ্মপুত্ৰ হোটেল। তো ইয়াত কিবা এটা খাই লওঁ, বহুত ভোক লাগিছে। তো গাইজ এয়া মুকালমুৱাৰ বাহিৰৰ দৃশ্য, এয়া ব্ৰহ্মপুত্ৰৰ ওপৰৰ পৰা, এইখন থানা। গাইজ এতিয়া গৈ আছোঁ মই যোৱাকালি যে দেখাইছিলোঁ নাইট খেলা। তো এতিয়া নাইট খেলাত গৈ আছোঁ, তো আপোনালোকক দেখাম, চাব ভিডিঅ'টো ভালদৰে। তো ফাইনেলি গাইজ মই ফিল্ডত আহি পালোঁ। এয়া এতিয়া গাইজ বৰ্তমান ইয়াত মানে খেলা উদ্বোধন কৰি আছে, মানে ফিতা কাটি আছে। তো চাওকচোন এবাৰ। এতিয়া গাইজ বৰ্তমান দুয়োটা টিম ৰেডি। এটা মানে আমাৰ গাঁৱৰে আছে, মানে চুপা ভিত্তিক খেলা আৰু। তো চাউতাল FC। এতিয়া গাইজ দুয়োটা টিমকে ইয়াৰ নিয়মবিলাক বুজাই দি আছে। গাইজ এয়া বৰ্ডখনলৈ ভালকৈ দৰে চাওকচোন, এইটো কিবা বিনোদ FC বোলে। এয়া টিমটোৰ নাম হৈছে বিনোদ FC, আপোনালোকক দেখাই দিম বাৰু। বৰ্তমান মানে কি নাইট খেলা চলি আছে। কি খেলা? আমাৰ অকল বৰতলা চাব ডিভিজনৰ খেলা। খেলাখন কিহৰ? খেলাখন আমাৰ স্বাধীনতা দিৱস উপলক্ষে। ফুটবল না ক্ৰিকেট? ফুটবল। আপুনি দেখা নাই নেকি? খেলাৰ কেপ্টেইন নে কি? এয়া গাইছ আমি মহৰ কাৰণে, মানে মহৰ উৎপাতত ধূপ লগাই দিছোঁ। এয়া চাওক দুফালে।
গাইজ বৰ্তমান খেলা চলি আছে, মই গুচি আহিলোঁ, মানে মোৰ বহুত টোপনি ধৰিছে। এতিয়া বাজিছে 2টা, তো এতিয়া বহিছোঁ, লাইন নাই ঘৰত, তো সেইবাবে এতিয়া বৰ্তমান বহি আছোঁ। এই আন্ধাৰ চাৰিওফালে।